মাজনী ও ককা আপুনি ইমান দিন কিয় অহা নাছিল কিয় অহা নাছিলোঁ সেইবোৰ মই তোমাক পিছে পৰেও ক'ম এতিয়া কোৱাচোন তোমালোকৰ ককা আছে নে নাই ককা নাই বজাৰলৈ গৈছে আহকচোন ইয়াতে বহক ভিতৰত লাইনে নাই হয় নেকি হ'ব দিয়া মই ইয়াতে বহিম ইয়াতে বহক ককা আপুনি অলপ বহক মই দেউতাক মাতি দি আছো ৰ'ব যোৱা ও খুড়া খুড়া আপুনি বহুত দিনৰ মূৰত আহিল যে কি ক'ম বোপা সেইবোৰ বহুত কথা ব্যস্ততাৰ কাৰণে ইমান দিনে আহিবই পৰা নাছিলোঁ এই বয়সত ইমানো কি ব্যস্ততা খুড়া কি ক'ম বোপা এই সকলোবোৰ বোৱাৰী অহাৰ জামেলা বোৱাৰীজনী অহাৰ পৰা মোৰ ঘৰখনৰ একেবাৰে জামেলাটো বাঢ়ি গৈছে মোৰো অৱস্থা নোহোৱা হৈছে বোৱাৰীজনীৰ কাৰণে মই অনবৰতে ব্যস্ততা হৈয়ে থাকিব লাগে কি কৰিবা উপায়তো নাই কলৈ যাওঁ বুলি যাব নোৱাৰা হৈছোঁ বুজিছা খাওঁ বুলিও খাব নোৱাৰা হৈছোঁ কি কৰিবা সেইকাৰণে তোমালোকৰ ইয়ালৈও মই আহোঁ বুলি আহিব পৰা নাই আজিকালি আপোনাক নেদেখাই হৈছে দেখোন আমাক কিবা বেয়া পালে নেকি আমাৰ ফালে নাহে দেখোন কিনো ক'ম বোৱাৰী ইয়ালৈ আহিবলৈ নাপাম যেনেই পাইছোঁ সেইকাৰণে তোমাৰ শহুৰ দেউতাক মাতষাৰ লগাই যাম বুলিয়েই আজি ইয়ালৈ আহিছোঁ খুড়া আপুনি এইবোৰ কি কৈছে মই একো বুজি পোৱা নাই সেইবোৰ বহুত কথা বোৱাৰী তুমি বুজি নাপাবা ঠিক আছে খুড়া আপুনি বহক মই চাহ আনিছোঁ খুড়া আপোনাৰ ঘৰুৱা সমস্যা সকলোবোৰ গম পালোঁ আপোনাৰ ঘৰুৱা সমস্যা যিমানে নাথাকক কিয় আপুনি কিন্তু আমাৰ ঘৰলৈ নহাকৈ নাথাকিব নহাকৈ মানে ককা আৰু আমাৰ ঘৰলৈ নাহে নেকি দেউতা ও ককা আপুনি আৰু আমাৰ ঘৰলৈ নাহে নেকি ককা আপুনি যে ইমান দিন অহা নাছিল আমাৰ যে কিমান বেয়া লাগি আছিল আপুনি যে আজি আহিছে মোৰ বৰ ভাল লাগিছে আপুনি কিন্তু আমাৰ ঘৰলৈ আহি থাকিব দেই নহ'লে মই কিন্তু বেয়া পাম মাজনী খুড়া চাহ লওক মাজনী তুমি আহা ভিতৰলৈ খুড়া খাওক চাহকাপ খাই বৰ তৃপ্তি পালোঁ বুজিছা বোপা তৃপ্তি পালে যে কিয় খুড়া বহুদিন যে আমাৰ ঘৰত এনেকুৱা ধৰণৰ চাহ খাব পোৱা নাছিলোঁ বোপা কিয় আপোনালোকৰ ঘৰতো দুজনী গাই গৰু আছে
দুজনী গাই গৰু থাকিলে কি হ'ব বোপা? ভঁৰালত ধান থাকি সেই ভাত খাব নোপোৱাৰ মানে খুৰা কথাষাৰ নুবুজিলোঁ। দুজনীকৈ গাই গৰু থাকিলে কি হ'ব বোপা? দুজনী গাই গৰুৰ দুটোপ গাখীৰটো বেলেগেই কথা, আজিলৈকে মই এটোপ গাখীৰো মুখত দিব পৰা নাই। কি আচৰিত কথা! আপোনাৰ ঘৰত দুজনী গাই গৰু থকাৰ পিছতো আপুনি গাখীৰ এটোপো মুখত দিব পৰা নাই। আপোনাৰ কথাখিনি মানে মই আচলতে ভালদৰে হজমেই কৰিব পৰা নাই। মই আকৌ দেউতাৰ কাৰণে প্ৰত্যেক দিনাই বেলেগৰ ঘৰৰ পৰা 1 লিটাৰ কৰি গাখীৰ আনো জানে। মানে মোৰ দেউতাই কল আৰু গাখীৰ নোহোৱাকৈ ভাতে খাব নোৱাৰে। মানে খুৰা আপোনালোকৰ ঘৰত আচলতে হৈ আছে কি? বোপাও, তোমাৰ বোৱাৰী আৰু মোৰ বোৱাৰীৰ মাজত সেই আকাশ পাতাল প্ৰভেদ। কিনো ক'ম, মোৰ বোৱাৰীজনীয়ে যিমানখিনি মোক সুখ দিছে তাক আৰু বৰ্ণনা কৰিব নোৱাৰি, বুজিছে? তাক বৰ্ণনা কৰিব আপুনি ভাগি নপৰিব খুৰা। আমিবোৰ থাকোঁতে আপুনি চিন্তা নকৰিব। কিবা প্ৰব্লেম হয় আপুনি মোৰ ওচৰত আহিব খুৰা। মই বৰ অশান্তিত আছোঁ বোপাই। বোৱাৰীৰ কথা মতেই আজিকালি উঠা বহা কৰিব লগা হৈছে। শুনিবলৈ পাইছোঁ বোৱাৰীজনীৰ কথা মতে হেনো মোৰ ল'ৰাটোৱে অহাকালি হেনো সেই বৃদ্ধ আশ্ৰমত লৈ গৈ থৈ আহিব। সেইকাৰণে ভাবিছোঁ ইয়ালৈ আৰু আহিবলৈ পাওঁ নে নাপাওঁ তাৰতো কোনো ঠিকনা নাই। সেইকাৰণেই তোমাৰ দেউতাৰক মাতকাৰ লগাই যাম বুলি আহিছিলোঁ। জানা বোপা, ভাগ্যৰ লিখন যি হ'ব লগা আছে হ'ব দিয়া। বোপাও, মইতো আৰু আহিব পাৰোঁ নে নোৱাৰোঁ তাৰ কোনো ঠিকনা নাই। দেউতাৰক দেখা পাম নে নাপাম তাৰো কোনো ঠিকনা নাই। তুমি দেউতাৰ আহিলে ক'বা তেওঁ যেন মোৰ ঘৰত মোক লগ নাপালেও এবাৰ গৈ সেই বৃদ্ধাশ্ৰমত যেন দেখা কৰি আহে। মৃত্যুৰ আগমুহূৰ্তত তোমাৰ দেউতাক মই এবাৰ দেখা কৰিব পাৰিলে মই শান্তিত মৰিব পাৰিম, বুজিছা? তাৰ লগত মোৰ বহুত কথা আলোচনা কৰিব লগা আছে। তুমি তাক যেনে তেনে যাবলৈ ক'বা, বুজিছা? মই আঁকো দেই ক'বা, তুমি যেনে তেনে দেউতাক পঠাবা। বোৱাৰী মাজনীও মই আহোঁ দেই। হে ভগৱান, খুৰাৰ নিচিনা যাতে আমাৰ লগত এনেকুৱা নহয়। আজিকালি বোৱাৰীবোৰ যে কেনেকুৱা ধৰণৰ একো বুজিয়ে নাপাওঁ। এদিন যে সিহঁতৰ ল'ৰা ছোৱালী হ'ব, সিহঁত যে মাক দেউতাক হ'ব, সিহঁতৰ জানো এইটো কথা মনত নাই? এইবোৰ যদি ল'ৰা ছোৱালী দেখে তেতিয়া এই কৰ্মবোৰ যাতে ল'ৰা ছোৱালী নকৰে, এইখিনি আজিকালি ল'ৰা ছোৱালীয়ে মানে পুত্ৰ আৰু বোৱাৰীয়ে মনত ৰখাটো অতিকৈ দৰকাৰী।
অঁ আজিৰ পৰা তুমি ইয়াতে থাকিবা ব'লা ব'ল হা খুৰা অঁ আপোনালোক আহিলে খুৰা আপোনাক কোৱা ধৰণে আজি মই দেউতাক লৈ আহিলোঁ দেউতা ক তুমি থাকিবা ইয়াত ভালদৰে থাকিবা হ'ব দে মই আহিছোঁ যা খুৰা আহিছোঁ খুৰা এয়াই হ'ল মায়াৰ সংসাৰ খুৰা আপুনি চিন্তা কৰিব নালাগে মই আছোঁ নহয় অঁ কোৱা নাই মই দেউতাক থলোঁ আহি হয় অঁ মই খুৰাক কৈছোঁ অঁ পাহৰিছিলোঁ কাপোৰখিনি হয় মই গাড়ীতে আছে মই ইয়াত দি যাম তোমাৰ দেউতাক হা হ'ব দিয়া ঠিক আছে অ'কে তুমি কিন্তু তাক কেতিয়াও নক'বা দেই খুৰা খুৰা আপুনি মোৰ দেউতাক চিনি পায় নেকি নাই নাপায় চিনি নাপায় আমি দুইটাই মানে কিবা এটা কথাক লৈহে ইমান ধেমালি কৰিছিলোঁ নহয় অঁ হয়নে মই বিশ্বাস নকৰোঁ দেউতা অহাৰ 5 মিনিট হোৱা নাই আপোনালোক দুজনৰ মাজত নিশ্চয় কিবা আছে পুৰা সঁচা কথা কওক আপুনি দেউতাক কেতিয়াৰ পৰা চিনি পায় আৰু কেনেকৈ চিনি পায় শুনা মই এখেতক এতিয়াৰ পৰাই চিনি পাওঁ যেতিয়া তোমাৰ বয়স 3 বছৰ আছিল মোৰ বয়স 3 বছৰ আছিল মানে মোক কথাটো বুজা নাই ভালকৈ বুজাই কওকচোন খুৰা কি ক'ব বিচাৰিছে আপুনি যেতিয়া তোমাৰ 3 বছৰ বয়স আছিল এই আশ্ৰমৰ পৰা তোমাক এইজন মানুহে লৈ গৈছিল সেই মানুহজনকে আজি তুমি মোৰ আশ্ৰমত লৈ আহিলা সেই তেতিয়াৰ পৰাই মই তোমাৰ দেউতাক চিনি পাওঁ খুৰা আপুনি এয়া কি কৈছে খুৰা দেউতাই কোৱা প্ৰতিটো কথাই আপুনি সঁচা কথা কওক খুৰা খুৰাই কোৱা প্ৰতিটো কথাই সঁচা নেকি বাৰু দেউতা মই এইবোৰ কি শুনিছোঁ দেউতা মোৰ ভুল লাগিছে দেউতা নেকান্দিবি অ' পোৱাল নেকান্দিবি এয়া
ভাগ্যৰ লিখন বুজিছ নহয় দেউতা মই ডাঙৰ ভুল কৰিছোঁ তুমি কিয় চাম উঠ একো নহয় ভাই তই চিন্তা কৰিব নালাগে মই এই আশ্ৰমত বৰ শান্তিত থাকিব পাৰিলোঁ বুজিছ তই চিন্তা নকৰিবি তই যা মই এওঁৰ লগত বৰ শান্তি মই তোমাক এৰি নাযাওঁ দেউতা মই নিশাৰ কাৰণে তোমাক ইয়ালৈ পঠাইছোঁ যিজন মানুহে মোক 3 বছৰ বয়সত ইয়াৰ মূৰত তুলি নিৰালি ডাঙৰ দীঘল কৰিছিল আজি সেইজন মানুহকে মই সেই আশ্ৰমত পঠাইছোঁ মইতো কাহানি বাটে ক্ষমা কৰি দিছোঁ তই একো চিন্তা নকৰিবি দৌৰা তুমি আৰু ইয়াত থাকিব নোৱাৰা আজি যাৰ কাৰণে মই এই বিশাল সম্পত্তিৰ মালিক আজি মই তোমাক ইয়াত থাকিব দিব নোৱাৰো খুৰা দেউতাক মই এতিয়া ইয়াৰ পৰা লৈ যাম বলা দেউতা মই ইয়াত তোমাক থাকিব দিব নোৱাৰো তই চিন্তা নকৰিবি নহয় এইখন ঘৰলৈ গ'লে বোৱাৰীয়ে আৰু অশান্তি পাব মই ইয়াতে থাকিম তই বোৱাৰীৰ লগত সুখেৰে থাকগৈ যা নহয় দেউতা মই আজি এটা ডিভোৰ্চ দিম নালাগে তাইৰ দৰে মোৰ তিৰোতা এজনী খুৰা দেউতাক মই লৈ যাম যাওক খুৰা আপুনি ভুল নকৰিব বলা দেউতা বলা নমস্কাৰ আমাৰ অভিনয় চাই কেনেকুৱা পালে কেনেকুৱা পালে মানে সুন্দৰ পাব কাৰণ বাঁহেৰি য'ত থাকে তাতে চটে ফুটি থাকে গতিকে তাইৰ ভিডিঅ'টো বেয়া নোপোৱাৰ কোনো কাৰণে নাই আজি আমাৰ লগত আছে আমাৰ গুৰুদেৱ দীপু বৰা সুন্দৰ অভিনয় কৰে আজিৰ এই কাহিনীটোত কোনটো চৰিত্ৰ আপোনালোকৰ ভাল লাগিছে বাঁহেৰি দীপুদা মই LPG মানে লেটগত গোস্বামী এই তিনিওজনৰ কাৰ অভিনয় ভাল লাগিছে তলত কমেণ্ট বক্সত বহলভাৱে কমেণ্ট কৰি জনাব আৰু আমাৰ বৰাদেৱে আপোনালোক কিবা ক'ব কওক আপোনালোকলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ এইটো চেনেললৈ প্ৰথমবাৰৰ কাৰণে মই অভিনয় কৰিবলৈ ওলাইছোঁ অভিনয়টো কৰিলোঁ আমাৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পালে আমাক জনাব আমাৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কাষত থকা কি এইটো ঘণ্টা বটনটো কি কৰিব লাগিব টংকা বজাই দিব লাগিব সেইটো কিন্তু ইম্পৰ্টেণ্ট কাম সেইটো নকৰিলে আমি খুব দুখিত হ'ম